এইটো আমার কারণে খুবই দুর্ভাগ্যজনক। গোবিন্দ বসুমতারি আমার জ্যেষ্ঠ এনডিবি ফাউন্ডার লিডার তেখেতে আজি তারিখত আমি কব পারো আমার এনডিবির যেটো সংবিধান এই সংবিধানটো গোবিন্দ বসুমতারি রচনা করেছিল। কিন্তু গোবিন্দ বসুমতারি এই সংবিধানটো রচনা করার যেটো এই ক্ষেত্ৰত আমি কোনটো যুক্তিত তেখেতে কলা কি এনডিবিয়ে 4 লাখৰ কাৰণে হাতিয়াৰ ধৰিছিলে, কিন্তু সংবিধানতো এনেকা লিখা নাই। ইয়াৰ কাৰণে আমি ক'ব গোবিন্দ বসুমতারি মানে আমাৰ এক্স এনডিবিক অপমান কৰিছে। এনডিবিৰ দীৰ্ঘদিনীয়া সহস্ৰ সংগ্ৰাম কৰা শ্বহীদসকলক অপমান কৰিছে। ইয়াৰ কাৰণে আমি ধিক্কাৰ দিছোঁ আৰু হয়তো কালি গোবিন্দ বসুমতারি এগেইনষ্টত এক্স এনডিবি এটা বহুত ডাঙৰ এটা প্ৰগ্ৰাম লোৱা এটা সম্ভাৱনা আছে। যেহেতু একালতে নিজে গতিকে এই ক্ষেত্ৰত এই ধৰণৰ মন্তব্য কি বুজাব বিচাৰিছে? এইটোতো আমি বুজিব পৰা নাই, যিহেতু এজন হে আজি তাৰিখত চৰকাৰী মানুহ আৰু এনডিবিৰ কিছু সমস্যা এই সমস্যাক সমাধান নকৰাকৈ আজি তাৰিখত মানে এনডিবিৰ কিছুমান প্ৰব্লেমৰ বিষয়ে এই প্ৰব্লেমৰ যেটো চলি আছে, যেনে জেলৰ পৰা মানে মানুহ আমি মুক্ত কৰিব পৰা নাই, কেছ উইথড্ৰল হোৱা নাই, এইটো মানে গুৰুত্ব নিদিয়াকৈ এতিয়া এনডিবিক এটা নোহোৱা এটা মন্তব্য কৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। এনডিবিক কোনোদিন 4 লাখৰ কাৰণে কোনো হাতত অস্ত্ৰ তুলি লোৱা নাছিলে। চৰকাৰে 4 লাখ কৈছে আৰু চৰকাৰে দায়িত্ব লৈ থাকিব নোৱাৰে বুলি কৈছে। এইটো গোবিন্দ বসুমতারি নিজে নাজানে। এই 4 লাখটো আজি তাৰিখত এনডিবি এক্স এনডিবি সকলৰ হাতত ব্যক্তিৰ হাতত নাই। এতিয়ালৈ এই 4 লাখটো গভৰ্ণমেণ্টৰ বেংকতে আছে। যোনে লৈছে তেখেতে লোন হিচাপে হয়তো এজন দুজন ল'ৰাবিলাকে লৈছে, কিন্তু আজি তাৰিখত 4 লাখ আসাম চৰকাৰ বা ভাৰত চৰকাৰে আজি এক্স এনডিবিবিলাকক দিয়া নাই। যেটো আছে এইটো বেংকতে আছে, চৰকাৰৰ হাততে আছে, চৰকাৰৰ ঘৰতে আছে। কোন যুক্তিত গোবিন্দ বসুমতারি আজি তাৰিখত 4 লাখ টকাৰ কাৰণে এনডিবিয়ে মানে হাতত অস্ত্ৰ তুলি লৈছিল বুলি কৈছে? এই টকাটো সকলোৱে পাইছে, কিন্তু 100জন মানুহে বাকী আছে বুলি কৈছে তেখেতে। এইটোতো মিছা কথা। এই এনডিবিত কিমান খেদাৰ আছে আজি তাৰিখত গোবিন্দ বসুমতারি নাজানে। ইয়াৰ কাৰণে 100জনহে মাত্ৰ আছে বুলি কৈ আছে আৰু এনডিবি কেইজন শ্বহীদ হৈছে এইটোই নাজানে। এনডিবিত কিমান খেদাৰ আছে আজি তাৰিখত গোবিন্দ বসুমতারি নাজানে। ইয়াৰ কাৰণে 100জনহে মাত্ৰ আছে বুলি কৈ আছে আৰু এনডিবি কেইজন শ্বহীদ হৈছে এইটোই নাজানে। আৰু বড়ো গাঁৱত এই সংগ্ৰাম সময়ত কিমানখিনি মানুহে হাৰাশাস্তি হৈছিলে, পাব্লিকে কিমান আৰ্মি মিলিটাৰীত টৰ্চাৰ পাইছিলে, কিমান মানে ৰেপ হৈছিলে, কিমান মানুহে মানে মেণ্টেলি বা ফিজিকেলি টৰ্চাৰ পাইছিল ৰাইজে। এইটো আজি তাৰিখত গোবিন্দ বসুমতারি পাহৰি গ'ল। এই পাহৰি যোৱাটো উচিত নহয়। আজি তাৰিখত হে আসাম চৰকাৰৰ এজন এছেম্বলিত বিধায়ক হৈ আছে, বিটিচিৰো মানে এজন কি বুলি কয় ডেপুটি চিফ হৈ আছে। আজি পাৱাৰত থাকি পেলাই এই গাঁৱৰ যেটো কষ্ট কৰি আহিছে, এই ল'ৰাবিলাকে কষ্ট কৰি পেলাই আজি জেলত আছে। আজি মাহে মাহে মানে কোৰ্টত যাই থাকিব লাগে, কেছ উইথড্ৰল হোৱা নাই। এই কথাক পাহৰি পেলাই আজি গোবিন্দ বসুমতারি এক্স এনডিবিৰ ওপৰত এনেকা মানে তুলুঙা মন্তব্য দিয়াটো আমাৰ এনডিবিৰ কাৰণে এক্স এনডিবিৰ কাৰণে বহুত দুৰ্ভাগ্যজনক। এইটো কেনেকা হ'ব? এইটোতো একো সমস্যা সমাধান হোৱা নাই। আজি তাৰিখত এটাও কেছ শেষ হোৱা নাই। প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতারি কৈ আছে মানে 250জনমান ল'ৰাৰ কেছটো উইথড্ৰল হৈছে। এইটোতো মিছা কথা। আজি তাৰিখত এজনো হোৱা নাই। কিছুমান নিজা উকিল ধৰি পেলাই লিগেলি মানে কিছুমানৰ উইথড্ৰল হৈছে। এইটো কিন্তু কোনো চৰকাৰৰ নীতিত বা চৰকাৰৰ প্ৰচেষ্টাত এইটো উইথড্ৰ হোৱা নাই। আৰু তেখেতসকলে এনডিবিবিলাকক এক্স এনডিবি সকলক মানে জবৰ কথা কৈছিলে, কিন্তু আজি তাৰিখত এইটো একো কাম কৰা নাই। এইটোতো কেনেকা আমি মানে এইটো সমস্যাৰ সমাধান হৈছে বুলি আমি ক'ম?